এবিএম স্পিকাৰ আমি দুজনক আমি মাতি তেখেতৰ আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ নগেন ভূঞা next up our Udalguri district Sri Naraji principal secretary NC Bosmatari sir এতিয়া আমি আমার কিছু গোবিন্দ দাস পলিটিক্যাল সায়েন্স তেখেতক আমার অনারেবল নেক্সট আছে আমার ইউপি দেইমারি তেখেতক চন্দ্রিকা দাস গতিকে chemistry MLA sir Sajjan Supul Hasda 47 আমাৰ 4 grade 4 আৰু 23 PGT টিচাৰৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিয়া হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আৰু বহুতখিনি ভেকেণ্ট পোষ্ট আমাৰ তাত আছে আমি সকলো ভেকেণ্ট পোষ্টখিনি ফিল আপ কৰিব পৰা নাই কাৰণ আমাৰ তাত এলিজিবল কেণ্ডিডেটে আমি পোৱা নাই তো সেইকাৰণে আমাৰ কিছুমান পোষ্ট যোৱাবাৰ এপইণ্টমেণ্ট দি ৰৈ গৈছিলে সেইটো আজি ফিল আপ কৰা হ'ল আৰু আমাৰ হাতত বহুখিনি পোষ্ট এতিয়াও আছে প্ৰায় 60টা পোষ্ট আমাৰ হাতত আছে তো সেইখিনি পুনৰ আমি ইণ্টাৰভিউ কৰিবলৈ নিৰ্দেশ দিছোঁ যাতে অতি সোনকালে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি টিচাৰ প্ৰভাইড কৰিব পাৰোঁ ইয়াৰ কাৰণে আৰু বহুতখিনি গ্ৰেড 4 আমাৰ স্কুলবিলাকত মানে এতিয়াও পোষ্ট ক্ৰিয়েট কৰিব লগা আছে কিছুমান ভেকেণ্ট পোষ্টো আছে ইয়াৰ কাৰণে আমি SIU দি পেলাই পঢ়া 2 মাহৰ ভিতৰত সেই পোষ্টবিলাকো ফিল আপ কৰিবলৈ আমি হাতত এটা প্ৰচেছ লৈছোঁ 99ৰ শিক্ষকসকলৰ 302 আমি এপইণ্টমেণ্ট দিলোঁ বাকীখিনি SIUৰ কাৰণে অসম চৰকাৰক পঠোৱা হৈছে SIUৰ মানে ভেলিডিটি শেষ হৈ যোৱাৰ কাৰণে আৰু SIUটো আহি পোৱাৰ লগে লগে বাকীখিনি 99ৰ টিচাৰৰ এপইণ্টমেণ্ট দিম টেট শিক্ষকসকলৰ যিটো এপইণ্টমেণ্ট ৰৈ আছে এই এপইণ্টমেণ্টখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ মানে ইফালে যেতিয়া স্পেচিয়েল টেট পাতা হ'ব লগে লগে আমি আগৰ টেট পাছ কৰি থকা যিসকলে আছে সেইসকলক আমি টেটত এপইণ্টমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিম মই শিক্ষকসকলক অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ বহুতখিনি বিদ্যালয়ত ছিংগল টিচাৰ আছে কিছুমান স্কুল আনমেনেজেবল হৈছে য'ত 100জন ছাত্ৰ ছাত্ৰী আছে 150জন ছাত্ৰ ছাত্ৰী আছে তাত এজন শিক্ষকে ক্লাছ কৰিব নোৱাৰে সেইকাৰণে য'ত ৰেচনেলাইজেশ্যন হোৱা নাই য'ত প্ৰয়োজনতকৈ ৰেচিঅ'তকৈ বেছি টিচাৰ আছে সেইসকলক অহা সপ্তাহৰ ভিতৰত আমি ৰেচনেলাইজেশ্যন কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু মই শিক্ষকসকলক অনুৰোধ কৰিছোঁ যে আমি গুণগত শিক্ষা দিয়াৰ উদ্দেশ্য আগত লৈ বা ছাত্ৰ ছাত্ৰীক ভালকৈ শিকাব পৰা এটা পৰিৱেশ গঢ়িবৰ কাৰণে যেতিয়াই মানে টিচাৰসকলক ৰেচনেলাইজেশ্যন কৰিব তাত মেক্সিমাম টিচাৰৰ কনভিনিয়েঞ্চিটো চাব দিছোঁ যাতে টিচাৰসকলৰো কনভিনিয়েণ্ট হয় এইটো চাই পেলাই ৰেচনেলাইজেশ্যন কৰা হ'ব আৰু ৰেচনেলাইজেশ্যন অৰ্ডাৰ পোৱাৰ লগে লগে চবেই যাতে তেখেতসকলে যি স্কুলত দায়িত্ব দিয়া হয় স্কুললৈ যায় মই সেইটো অনুৰোধ কৰিছোঁ কাৰণ আমাক শিক্ষকসকলে গভৰ্ণমেণ্টৰ মানুহ হিচাপে যদি সেই গাইডলাইন ৰুলবিলাক কোনোবা অৱমাননা কৰে তেতিয়া আমি একশ্যন ল'ব লগা হ'ব তো সেইকাৰণে সকলো শিক্ষকক যেতিয়াই মানে পোষ্টিংটো হয় যেতিয়াই মানে ট্ৰেন্সফাৰ কৰা হয় বা দায়িত্ব দিয়া হয় সেইটো পালন কৰিবলৈ অনুৰোধ কৰিছোঁ বহুখিনি বিদ্যালয়ত মিড ডে মিল তেখেতসকলে হট মিড ডে মিল যিটো গৰম মিড ডে মিল খুৱাব লাগে সেইটো নোখোৱাই বহুত স্কুলত আমি দেখিবলৈ পাইছোঁ হয় এইটো একচুৱেলি এই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো মেটাৰ সেইটো একচুৱেলি ষ্টেট গভৰ্ণমেণ্টে কৰে গতিকে সেইটো যোৱা বোধে 23 তাৰিখত আছিল বোধে গুৱাহাটীত তেওঁলোকে ইতিমধ্যে এই প্ৰভিঞ্চিয়েলাইজেশ্যন যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো ইতিমধ্যে তেওঁলোকে চিৰিমনিয়েলি মানে ডিষ্ট্ৰিবিউশ্যন কৰিছে গতিকে আমাৰ BTC এৰিয়াটো তেওঁলোকে আমাক প্ৰদান কৰিছে আৰু লগে লগে আমি আজি যিহেতুকে যোৱাকালিও ৰবিবাৰ আছিলে সেইদিনা 4th Saturday আছিলে গতিকে আজি আমি সেইটো ইয়াতে ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আমি সক্ষম হৈছোঁ আমাৰ টোটেল 4টা ডিষ্ট্ৰিক্টত 124 আমাৰ গ্ৰেড 4 আছে গতিকে সেইটো আমি দি দিছোঁ আৰু বাকী আমাৰ যিটো PGT সেই PGTটো হ'ল যে যোৱা বোধহয় 4 মাহমান আগত আমি ইতিমধ্যে এটা মানে এডভাৰটাইজমেণ্ট দিছিলোঁ আৰু এই হিচাপত ৰিক্ৰুটমেণ্ট প্ৰচেছ মানে কৰিছিলোঁ আৰু আমি টোটেল 95 ছিলেকশ্যন কৰিছিলোঁ আউট অফ 143 তো ইয়াৰে 61হে মানে এপইণ্টমেণ্ট লেটাৰ লৈছিল বাকী তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লোৱা নাছিলে কাৰণ তেওঁলোকে ইতিমধ্যে অসমত জইন কৰিছিল গতিকে সেইটো আমি তেওঁলোকৰ যিটো আমাৰ মেৰিট লিষ্ট সেই মেৰিট লিষ্টৰ পৰাই আকৌ আমি মানে সিলেকশ্যন কৰি পেলাই আমি এতিয়া আজি 23 আমাৰ এপইণ্টমেণ্ট লেটাৰ আমি তেওঁলোকক ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আমি